বাৰে বাৰে কি হৈছে তিনিচুকীয়াৰ মোবাইলৰ বজাৰ হিচাপে পৰিচিত TDA মাৰ্কেটত বিতৰ্কই লগ নেৰা হৈছে TDA মাৰ্কেটত পুনৰ তিনিচুকীয়াৰ TDA মাৰ্কেটত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ এবাৰ বনিয়াৰ টাৰ্গেট এগৰাকী কৰ্মচাৰী যুৱতী বস্তুটো দেখি পোৱা নাই বুলি মোৰ থাপৰ মাৰি দিছে থাপৰ মৰাৰ কাৰণে মই লগে মই কান্দি দিছোঁ বৰ্ণালী বৰপাত্ৰ গোহাঁই নামৰ যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ SB মোবাইল বিপণীৰ স্বত্বাধিকাৰী মহম্মদ আকৰামৰ বিৰুদ্ধে SB মোবাইল বিপণীত কৰ্মৰত বৰ্ণালী বৰপাত্ৰ গোহাঁইক মহম্মদ আকৰামে দীৰ্ঘদিন ধৰি চলাই আহিছিল মানসিক অত্যাচাৰো যোৱা 13 তাৰিখে মই SB মোবাইল ৰিয়েলমি SB মোবাইলত মই কাম কৰি আছিলোঁ 4 মাহ ধৰি 13 তাৰিখে এজন কাষ্টমাৰ আহোঁতে মই বস্তু এটা মানে উলিয়াওঁতে অলপ লেট হওঁতে কিয় বস্তুটো দেখি পোৱা নাই বুলি মোৰ থাপৰ মাৰি দিছে থাপৰ মৰাৰ কাৰণে মই লগে মই কান্দি দিছোঁ আৰু কান্দাৰ পিছত মোক কৈছে কি বেলেগ দোকানীয়ে দেখিব তই চকু পানীখিনি মোৰ বাৰে মোক তেনেকৈ কৈছে আৰু কৈছে কি তই এনেকৈ আজিৰ পৰা কান্দিবি নেকি বুলি সেনেকৈ কৈছে মইতো কান্দি আছোঁ ন তাৰপিছত মোক বেয়া লাগিছে তাৰপিছত মই কৈছোঁ কি আপুনিতো মোক কাষ্টমাৰ আগত মাৰিব নালাগিছিল এনেকুৱা ব্যৱহাৰ আমাক আৰু বাকী মই একো ক'বই নোৱাৰিলোঁ মানে তেখেতে মোক মানে কাষ্টমাৰ আগত মোক মাৰি পিনি সন্মানক আঘাত দিছে আৰু মালিকজনে মোক মাৰিছে মহম্মদ আকৰম তেখেতে মোক মাৰিছে আগতেও তেনেকৈ মূৰত থাপৰ মাৰি পাইছে আৰু আগতে তেনেকৈ কয় কি তোৰ মূৰত থাপৰ দিম বুলি কয় মোৰ অকণমান যে বস্তুটো লেট হয় নহয় মূৰত থাপৰ দিম বুলি কয় তেনেকৈ ব্যৱহাৰ কৰিছে যদি মোক এনেকৈ যদি থাপৰ মাৰি থাকে মইনো কাম কৰিবলৈ কেনেকৈ ভয় লাগিলে তাৰপিছত 14 তাৰিখৰ দিনাখন মই কামত নাহিলোঁ ভয়তে আৰু মনটো বহুত বেয়া লাগিলে কান্দি থাকিলোঁ সেই দিনটো তাৰপিছত দাদাহঁতক ফোন কৰিলোঁ দাদা মই এনেকৈ কৈছে তেতিয়া দাদাহঁতি 15 আগষ্টত তাৰপিছত পিছদিনাখন 15 আগষ্ট কৰিলে আহিব নোৱাৰিলে দাদাহঁতো আহিব নোৱাৰিলে ময়ো আহিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে আজি আহিছোঁ যে মানে তেখেতে মানে উচিত মানে এগৰাকী নাৰীক যেতিয়া হাত লগাই মানে উচিত ন্যায়টো পাব লাগে মানে যেতিয়া এগৰাকী নাৰীক হাত লগাব লাগে মানে হাত লগা তেখেতৰ অধিকাৰ নাই তেখেতে মই ভুল কৰিছোঁ তেখেতে মোক উলিয়াই দিব পৰা অধিকাৰ আছিলে কিন্তু কাষ্টমাৰ আগত মোক উলিয়াই দিছে মোক বহুত মানে অন্তৰত আঘাত দিছে মানে মোৰ সন্মানটো আঘাত দিছে তেনেকুৱাই হয় আৰু সেইটো কাৰণে মালিকে যে উচিত ন্যায় পাব লাগে সেইটোৱে মোৰ আৰু কি এতিয়ালৈকে এজাহাৰ দিবলৈ মই হোৱাই নাই কাৰণ মালিকে বাৰে মোক কৈ আছে তই নকবি তেনেকৈ মই কথা লুকুৱাব বিচাৰিছা মানে সেই দিনটো সেইটো কাৰণে ভয়তো মই আৰক্ষীকো দিয়া নাই 13 আগষ্টত সংঘটিত হৈছিল এই ঘটনা ইতিমধ্যে দোকানখন বন্ধ কৰি পলায়ন কৰিছে অভিযুক্ত মহম্মদ আকৰামে তাৰ পাছতে তিনিচুকীয়াৰ বিভিন্ন দল সংগঠনৰ লোক TDA মাৰ্কেটত উপস্থিত হৈ মহম্মদ আকৰামক আটক নকৰা পৰ্যন্ত বন্ধ কৰি দিয়ে সমগ্ৰ বজাৰখন হয় বৰ্ণালী বৰপাত্ৰ গোহাঁই নামৰ এগৰাকী ছোৱালীয়ে যোৱাকালি আমাক এখন অভিযোগ পত্ৰ দিছিল আৰু সেই অভিযোগ পত্ৰ অনুসৰি আজি আমি ইয়াত আহি উপস্থিত হওঁ আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ সতীৰ্থসকলে ইয়াত আহি উপস্থিত হৈ অনুভৱ কৰিছোঁ যে বিগত সময়ত TDA যিটো ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনা হোৱাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু এই TDA যিসকল ব্যৱসায়িক যিসকল মালিক পক্ষই কিন্তু তেখেতলোকে শিক্ষা নল'লে তেখেতলোকে ল'ব লাগিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে অন্য ধৰণৰ উচ্চতনী মন্তব্য কৰি পেলাই আচলতে এই যে ছোৱালী মহিলাসকলক যে অসন্মান কৰিছে মহিলাৰ ওপৰত যে অত্যাচাৰ কৰিছে এই আচলতে তেখেতলোকে কি বুজাব বিচাৰিছে আচলতে তেখেতলোকে আমাৰ লগত এটা চেলেঞ্জ কৰিব বিচাৰিছে গতিকে আমি পুনৰবাৰ কৈছোঁ এগৰাকী মহিলাক অসন্মান কৰাৰ মানে এগৰাকী আই মাতৃক অসন্মান কৰা সেই আই মাতৃক গতিকে অসন্মান কৰিব আমি আচলতে ইয়াৰ যিবোৰ খিলঞ্জীয়া লোকসকল বা যিকোনো জাতি জনগোষ্ঠীৰ লোকসকলে কিন্তু হাত সাৱটি বহি নাথাকে আমি নাই কোৱা আমি ধৰ্মৰ ভিত্তিত ভাগ কৰিব বিচৰা নাই কিন্তু এনেদৰে অসমীয়া জাতিটোৰ ওপৰত অসমীয়া খিলঞ্জীয়া লোকসকলৰ ওপৰত যদি এনেধৰণে অত্যাচাৰ চলি থাকে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণে বহি নাথাকোঁ গতিকে আমি স্পটত আমি আচলতে এই ঘটনাস্থলীত আহি উপস্থিত হৈছোঁ আৰু এটা কথা ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ যে যিসকলে এনেধৰণৰ ঘটনাসমূহৰ লগত জড়িত হৈ আছে তেখেতলোকক তিনিচুকীয়া জিলা প্ৰশাসনে অতি সোনকালে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰক যি ব্যৱস্থাৰ জৰিয়তে
পুনৰবাৰ যাতে এনেকুৱা ধৰণৰ কাণ্ড কৰিবলৈ তেখেতলোকে সাহস নকৰে। আৰু ইয়াৰ পৰা এটা কথা কৈছে, এই মহিলাসকলক অত্যাচাৰ কৰাৰ মানে আচলতে এগৰাকী আই মাতৃক অত্যাচাৰ কৰা, এই আই মাতৃক অত্যাচাৰ কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া আঞ্চলিক সমিতি অৰ্থাৎ তিনিচুকীয়া জিলাবাসী হিচাপে আমি কিন্তু পোনছাতে আমি নচেত কৰিছোঁ। আৰু এটা কথা কওঁ, ইয়াৰ পৰাই তেখেতলোকক অতি সোনকালে তিনিচুকীয়া জিলা প্ৰশাসনে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতলোকক জেল হাজতলৈ প্ৰেৰণ কৰাৰ উপৰিও এই যিখন SB মোবাইলৰ যিসকল মালিক পক্ষ আছে, SB মোবাইলৰ মালিক পক্ষক এই দোকানখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনালোঁ। ব্যুৰো ৰিপৰ্ট, দুলিয়াজান লাইভ।